লাইভত আছেনে? হেল্ল', বৰ্তমান কোনো অহা নাই। প্ৰয়াসত এডমিন হ'লোঁ আজি। তেওঁলোকে এড কৰিছে মোক। আজি ফাৰ্ষ্ট টাইম মই প্ৰয়াসত লাইভত আহিছোঁ। গতিকে কোনোবা আছেনে? থাকিলে ভাল লাগিব। যিহেতু যোৱাকালি মোৰ নামদাং বিহু এলবামটিৰ এটি ভিডিঅ' ৰিলিজ কৰিছোঁ। তাৰ বিষয়েও আপোনালোকৰ লগত আজি কথা পাতিম আৰু নতুন নতুন পৰিকল্পনাৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম। গতিকে সকলোৱে চালে ভাল লাগিব আৰু মনৰ কথাও শ্বেয়াৰ কৰিম আৰু ভাল ভাল গীত ভাবিছোঁ শুনাম বুলি, যদি আপোনালোকে শুনিব বিচাৰে। হাই গুড ইভিনিং সকলোকে। যোৱাকালি ৰিলিজ হ'ল মোৰ নামদাং। নিশ্চয় আপোনালোকে চাইছে চাগে। যদি নাই চোৱা সকলোকে চাবলৈ অনুৰোধ কৰিছোঁ। আৰু পুলিন গগৈ, জয়ন্ত বৰুৱা, মনোৰঞ্জন, আচ্ছা পুলিনে চাই আছে। আৰু কোনোবা আহিলে ভাল লাগিব। সকলোকে লগ পাম বুলি আজি ভাবিছিলোঁ। গতিকে গীতিবা হাই পুলিন। নীলিম কুমাৰ গগৈ, বা কি খবৰ? মোৰ ভাল। আজি ভাল কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ। নমস্কাৰ বৰ্জেন, নমস্কাৰ। আজি ভইচটো বহি আছে মোৰ, কিয় নাজানো। কিহৰ কাৰণে চাউণ্ডটো ভালকৈ ক্লিয়াৰ হোৱা নাই। আচ্ছা, এতিয়া পাইছে চাউণ্ডটো সকলোৱে? চাউণ্ডটো পাইছে সকলোৱে? ক'লে ভাল লাগিব। লাইভ পাই গীতালি বা ভাল লাগিল লাইভ পাই বা গীতালি বা মনোৰঞ্জন। থেংক ইউ। চাউণ্ডটো বাৰু এতিয়া পাইছেনে সকলোৱে? হেল্ল', হাই শিৱিৰ, হাই বা ভাল লাগিছে। থেংক ইউ। য়েছ। আৰু নামদাঙৰ ভিডিঅ'টো যিহেতু কৰিছোঁ, আপোনালোকক চাবলৈ অনুৰোধ কৰিলোঁ। তেজপুৰ কেতিয়া আহিব বা? মই এতিয়া নাযাওঁ, কাৰণ এইকেইদিন বহুত কাম আছে। কল মি। হাই, কি খবৰ হেমন্ত? ভাল মোৰ খবৰ। আই এম এ বিগ ফেন গণদীপ। থেংক ইউ। অলপ সৰুকৈ আহিছে। আচ্ছা, ভইচটো শুনা নাই নেকি বাৰু সকলোৱে? কি খবৰ বা? চাউণ্ডটো পাইছোঁ দিয়ক। থেংক ইউ। গানটো হাই গীতালি বা বহুত ধুনীয়া লাগিছে দেই। পাইছোঁ। চেল্ফি ৰাণী কি খবৰ? চেল্ফি ৰাণী খবৰ ভাল। সেইকাৰণে সকলোৰ লগত আজি এনেকৈ কথা পাতিম বুলি ভাবিলোঁ। এটা ইভিনিং আপোনালোকৰ লগত কটাম বুলি ভাবিলোঁ। বা আপোনাক হাজো মণিকোট উৎসৱত আপোনাক লগ পাই বহুত ভাল লাগিল। থেংক ইউ। মোৰো বহুত ভাল লাগিল, কাৰণ এটা বেলেগ ধৰণৰ পৰিৱেশ পালোঁ তাতে হাজোত। আমি পুৱামক্কাৰ পৰা আমি গৈছোঁ তোমাৰ হাজো মাধৱ মন্দিৰলৈ। আমি 5 কিলোমিটাৰ কেনেকৈ খোজ কাঢ়িলোঁ গমেই নাপালোঁ, কাৰণ ৰাইজৰ ইমান ধুনীয়া সঁহাৰি, আমাক ইমান মৰম দিছে। সঁচাকৈ ভাল লাগিলে। আপোনাৰ চকুকেইটা বহুত ধুনীয়া লাগে। থেংক ইউ। কিবা বাই, মই বিজি হৈ আছোঁ। থেংক ইউ। অ'কে। আনিছ, হাই, কি খবৰ? মোৰ ভাল আনিছ। বিহু গাওকচোন বা। বিহু গাম, নিশ্চয় গাম। বা ভালনে? মোৰ ভাল। নামদাং ভাল হৈছে। থেংক ইউ। কি খবৰ বা? ভালনে? ভাল মোৰ। গীতালি বা, তোমাৰ চং গোটেইবোৰ চাওঁ। কোনো গান এটা গুণগুণাই দিব দিছে। আচ্ছা, নিশ্চয় মই গুণগুণাই দিম। নতুন বিহু গান এটা অলপ গাই দিব নি? গাই দিম, নিশ্চয় গাই দিম। সকলোৰে আচলতে মেছেজবোৰ পঢ়ি থকাটো, কমেণ্টবোৰ পঢ়ি থকাটো অকণ দিগদাৰ দিছে। বাইদেউ কি খবৰ? মোৰ ভাল খবৰ। আৰু গান শুনিব বিচাৰিছে যিহেতু, যোৱাকালি মই ৰিলিজ কৰিলোঁ নামদাং।
যোৱা বছৰ ৰাজগড়ত আচ্ছা ওঠৰ তলৰ তিলটো বৰ ভাল লাগিছে থেংক ইউ লগাই লোৱা নাই এইটো অৰিজিনেল মই অকণমান নামদাং গাই দিছোঁ নামদাং তোৰ শিলৰ সাঁকোৰ পৰে মই আহিছোঁ ৰংপুৰ জিলালে পাওনে নাপাওঁ বুকুৰ বঙ বিচাৰি নাই নেজানো স্বৰ্গদেউ দেশতে অ বান্ধিব খুজিছো সাকু আমাৰো জীৱনৰ শিলৰ নহয় পিছে দুখনি হৃদয়ৰ মিলন হ'ব য'ত অজৰ অমৰ মিলন হ'ব য'ত অজৰ অমৰ নামদাং ঐ নামদাং ঐ নামদাং ঐ মনৰ কথাটি কলো থবি গোপনকৈ মনৰ কথাটি কলো থবি গোপনকৈ থেংক ইউ বা এইটো বহুত মজা লাগে থেংক ইউ ছ' মাছ থেংক ইউ ধুনীয়া লাগিছে থেংক ইউ আৰু নাইচ ভইচ বা থেংক ইউ তথাপিতো আজি অলপমান ভইচটো বহিছেই আৰু ৰাতিলৈ মোৰ শ্ব' আছে যিহেতু আজি কিয় নাজানো মোৰ ভইচটো কিয় মোৰ এনেকুৱা লাগিছে কথা কওঁতে এটা বেলেগ হৈ গৈছেগৈ কল মি প্লিজ हाय कॉल मी प्लीज नानी आए किसको नानी बोल रहे तू तुम মাটো বৰ মৰম লগাবা থেংক ইউ বা আপা দিও লাগে অ' বাপৰে মোৰ মনত আছেনে মেম মনত নাই বাৰু মনত পেলাইলে মনত পৰিব তাৰ গান বৰ ভাল লাগে থেংক ইউ নামদাঙৰ মই আৰু এটি গীত আপোনালোকক শুনাব বিচাৰিছোঁ মোৰ ভাল লগা এটি গীত পলাশ ফুলা